মৰ্নিং বন্ধু বান্ধৱীসকল সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো মই অন্য এটা ভিডিঅ'লৈ আশা কৰিছো আপোনালোকৰ ভালেই টাইটেল আৰু থাম্বনেল দেখি হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে আজি ভিডিঅ'টো কি হ'বলৈ গৈ আছে গতিকে আশা কৰিছো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি যদি ভিডিঅ'টো ভাল পায় তেনেহলে এটা লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আপোনালোকৰ কমেন্টৰ জৰিয়তে মই উৎসাহ পাম ভিডিঅ'বোৰ বনাবলৈ গতিকে ভিডিঅ'টো কি হ'বলৈ গৈ আছে চাওঁ বলকচোন একা সুন্দৰ চাহেৰে আজি দিনটো আৰম্ভ কৰিবলৈ লৈছো তো এটা নিব আহিলো এই বস্তু চাওকচোন ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছে চিনিবও মন যোৱা নাই কিন্তু মই যিটো বস্তু বনাম বুলি ভাবিছো সেই বস্তুটোৰ কাৰণে এই ফুলটো প্ৰয়োজন হ'ব সেইটো কাৰণে চিঙিব আহিলো কি বস্তু বনাম আপোনালোকে ধৰিব পাৰিছেনে বাৰু এপাহ এপাহকৈ ফুলখিনি চিঙি ল'ম নয়নতৰা ফুলটো ছালৰ কাৰণেও ভাল চুলিৰ কাৰণেও ভাল পাতটো ভাল মই লগাওঁ চুলিত লগাওঁ ছালত লগাওঁ আৰু খাবও পাৰি গম পায়নে আপোনালোকে খাই পাইছেনে নাই বাৰু খায়ো বহুত ভাল লাগে এয়া ফুল চিঙি ল'লোঁ এয়া ফুল চিঙি ল'লোঁ আনিলোঁ আনি লৈ নহৰু অলপ গুচাই ল'লোঁ 3 ফুটা জলকীয়া 3টা লৈছোঁ পিঁয়াজ লৈছোঁ ফুল লৈছোঁ এতিয়া মই পিচি ল'ম গোটেইখিনি মিক্স কৰি পেলাই এইখিনি পিচা হৈ গ'ল এতিয়া মই উলিয়াই ল'ম এইখিনি উলিয়াই ল'লোঁ এতিয়া মই ইয়াত অলপমান আটা দি দিম বেচন দিব পাৰে বা পিঠাগুড়ি দিব পাৰে কিবা এটা দিলেই হ'ল আৰু আটা দি দিম তাৰপিছত অলপমান মছলা দি দিছোঁ মেগী মছলা দিছোঁ বেছি দিয়া নাই বেছি মছলা ইউজ নকৰোঁ এইখিনি এয়া মই নিমখ অলপ দি দিছোঁ এতিয়া মই লৰাই দিম অলপ গ'ল এতিয়া এইকেইটা নমাই দিম বাকীকেইটাও এনেকৈ বনাই ল'ব বনাব লৈছোঁ অমিতা খাৰ নহৰু অলপমান থেতালি পেলাই দি দিলোঁ সোৱাদ অনুসৰি দি দিম নিমখ আপোনালোকে হয়তো বনাব জানেই মই বনালোঁ যিহেতু সেইটো কাৰণে আপোনালোকক দেখাই দিলোঁ যদি নাজানে এনেকৈ খাব হালধি অলপমান সিজালৈকে হ'ব দেখিছেনে ধুনীয়াকৈ সিজি গ'ল অমিতাখিনি তাৰপিছত মই এটা পিচি থৈ দিছিলোঁ 2টা জলকীয়া আৰু জালুক কেইটামান আদা নহৰু অলপমান জ্বলা হ'লে ভাল লাগে সেইটো কাৰণে মই দি দিম এতিয়া পানী দি দিম আৰু অলপ সময় উতলাই দিব
তাৰপিছত নমাই জোখমতে থৈ দিলে হৈ গ'ল। কঁঠাল গুটি চাটনি এটা খাওঁ বুলি ভাবিছোঁ। কঁঠাল গুটিটো বইল কৰি লৈছোঁ। বইল কৰি পেলাই বাকলিটো গুচাই দিম এতিয়া। পুৰি ল'ম। পুৰা ফ্লেভাৰটো আনিবৰ কাৰণে বইল কৰি লৈছোঁ। পুৰি ল'ব পাৰে আপোনালোকে, কিন্তু মই অকণমান এনেই পুৰি ল'ম, বেছিকৈ পুৰি নলওঁ। ফ্লেভাৰটো আনিম খালি পুৰা যাতে লাগে। কঁঠাল গুটিখিনি পুৰা হৈ গ'ল। এতিয়া চব মিক্স কৰি দিলোঁ। জলকীয়া, নহৰু, আদা নহৰু চব যে পুৰিছিলোঁ তাত মিক্স কৰি দিলোঁ। এতিয়া দিম নৰসিংহ পাত। সেইখিনি নৰসিংহ পাত দিম। ধুই লৈছোঁ আনি পেলাই। সোৱাদ অনুসৰি নিমখ দিম। তাৰপিছত পিচি ল'ম। চাবচোন, এয়া পিচা হৈ গ'ল। চাওক, এয়া হৈ গ'ল ৰেডি। এতিয়া খাব লাগে। এয়া পথাৰ চাবলৈ ওলাই আহিলোঁ। আহি কচু দেখিলোঁ, কচু কাটি ল'লোঁ। লৈ ইয়াত ভণ্টিহঁত আছে, কথা পাতি বহি আছোঁ আৰু সেউজীয়া পথাৰ চাই। দিনত বহুত ৰ'দ দি এতিয়া চাওকচোন কিমান ধুনীয়া বতৰ কৰিছে। বহুত ডাঙৰ বৰষুণ পৰিছে। ভাল লাগিছে এনেকুৱা বতৰ। দিনত যদি বহুত ৰ'দ দিয়ে, গৰম পৰে, তাৰপিছত ভাটিবেলা যদি ঠাণ্ডা পেলাই দিয়ে, বহুত ভাল লাগে থাকি এনেকুৱা বতৰত। বহুত বৰষুণ ধৰিলে, ঘৰত গুচি আহিলোঁ। এফালে ওলাই যাম বুলি ভাবিছিলোঁ, আপোনালোককো লৈ যাম বুলি ভাবিছিলোঁ। ক'ত যাওঁ দেখাম বোলো হয়, কিন্তু যোৱা নহ'লে বৰষুণৰ কাৰণে। নেক্সট ব্লগত ধামাকা ভিডিঅ' আহি আছে, আপোনালোকে চাব বুলি আশা কৰিলোঁ। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।